Hello everyone, মই বৰ্ণালীয়ে স্বাগতম জনাইছো আপোনালোকক বৰুৱা সিস্টাৰ কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ' লৈ। বহুদিন হ'ল আপোনালোকৰ লগত কোনো ৰেচিপি শ্বেয়াৰ কৰা হোৱাই নাই, সো মই আজি ভাবিলো আপোনালোকৰ লগত এটা কিচেন টিপছ শ্বেয়াৰ কৰো বুলি। যোৱাকালি মই গাখীৰ গৰম দি পেলাই অকমান সময়ৰ কাৰণে বাহিৰলৈ যাব লগা হোৱাত মোৰ পেনটোৰ এনেকুৱা অৱস্থা হৈ গ'ল। তাৰ পিছত মই পেনটো এনেদৰে সাফ কৰি উলিয়ালো। এই পেনটো কিন্তু মই অতি সহজতে সাফ কৰিছো। সেই পেনটো মই কেনেদৰে সাফ কৰি উলিয়ালো অতি সহজতে সেইখিনিয়ে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ আহিছো। পুৰি যোৱা পেনটো সাফ কৰিবৰ কাৰণে প্ৰথমতে মই গেছটো অন কৰি লৈছো, তাৰ পিছত পেনটো তাত বহুৱাই লৈছো। এতিয়া মোৰ পেনটো যিমানখিনিলৈকে পুৰি গৈছে সিমানখিনিলৈকে মই পানী ইয়াত দি লৈছো। পানীখিনি অকমান সময় গৰম কৰি লৈ তাত এতিয়া মই দি লৈছো 2 চামুচ কাপোৰ ধোৱা ডিটাৰজেন্ট। আপোনালোকে যি ডিটাৰজেন্টৰ কাপোৰ থয় সেইটোৱে দিব পাৰিব। আৰু ডিটাৰজেন্টখিনি দিয়াৰ পিছত গেছৰ ফ্লেমটো মই হাই কৰি লৈছো আৰু হাই কৰি পেলাই মই 2 মিনিটৰ কাৰণে গোটেই পানীখিনি ভালদৰে উতলি মাৰিবলৈ দিম। দুই মিনিট সময় মই পানীখিনি ভালদৰে উতলাই লৈ এতিয়া গেছৰ ফ্লেমটো অফ কৰি ললো আৰু এতিয়া এইখিনি পানী মই পেলাই দি সাফ কৰি লম পেনটো। পানীখিনি পেলাই দিলো আৰু এতিয়া মই এখন চামুচ লৈছো আৰু এই চামুচৰ সহায়েৰে মই প্ৰথমতে ওপৰৰ অংশখিনি আঁতৰাই লম। ওপৰৰ কলা অংশখিনি গুচোৱাৰ পিছত বাকি থকা কলা অংশখিনি আমি গুচাবৰ কাৰণে মই এতিয়া এটা ষ্টিল ডল লৈছো, তাত মই ভিমবাৰ লগাই লৈছো আৰু এনেদৰে আঁতৰাৰ চেষ্টা কৰিম বাকি থকা কলা অংশখিনিও। ফ্ৰেণ্ডছ, পেনটো মোৰ সাফ হৈ গৈছে, কিন্তু আৰু অকমান চিকুনাই তুলিবৰ কাৰণে এতিয়া এটা স্ক্ৰাবাৰত মই ভিমবাৰ লগাই আকৌ অকমান সাফ কৰি লৈছো। দেখিলেনে ফ্ৰেণ্ডছ, পেনখন মই অতি সহজতে কেনেদৰে সাফ কৰিলো। আশা কৰো আমাৰ আজি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পালে তেতিয়াহ'লে আমাৰ চেনেলটোক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ আজি ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।